হেল্ল' এভৰিৱান, মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। কেইবাদিনো হৈ গ'ল মই ব্লগ আনিব পৰা নাই। এয়া হৈছে 23 অক্টোবৰৰ ব্লগ। আচলতে 23 অক্টোবৰৰ দিনা আমি নগাঁৱৰ পৰা ধেমাজি আহিলোঁ, মানে ঘৰলৈ বুলি মই কাম এটাত আহিলোঁ। কিন্তু ঘৰলৈ আহি পোৱাৰ পিছতে পূৰা মাক জীয়েকৰ বেমাৰে পালে। কাহ চৰ্দি টাইপ পূৰা কফ জমা হৈ গ'ল। বিচনাত দুইজনীয়ে পৰি থাকিলোঁ। ভাবিছিলোঁ ঘৰলৈ আহি পূৰা ব্লগ শ্লগ দিম আৰু বুলি, কিন্তু সেয়া নহ'ল। কয় যে ভাবা কথা নহয়, এটি বাটত আছে কণা বিধি বুলি, তেনেকুৱাই হ'ল। কিন্তু এতিয়া অকণমান ভাল পাইছোঁগৈ, কিন্তু মাতটো এতিয়াও চৰ্দি লগা টাইপ হৈ আছে বাৰু মোৰ। তথাপিতো বহুত দিন ব্লগ দিয়া নাই যে, সেইটো কাৰণে ব্লগটো মই এডিট কৰি মেলি এয়া ভইচ অভাৰ দি আছোঁ ৰাতিতে শুৱাই মেলি। আৰু এয়া ৰাস্তাতে বোলো ঘৰলৈ আহোঁতে কি কৰিলোঁ সেয়া আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। পূৰা ৰাস্তাত জুবিনদাৰ গান শুনি শুনি আমি ৰাস্তাতে ৰৈ চাহ খালোঁ। এয়া বিশ্বনাথ চাৰিআলিতো অকণমান ব্ৰেকফাষ্ট খালোঁ। তেনেকৈ ৰাস্তাত আকৌ শাক পাচলি বজাৰ এখনো পালোঁ দেই, তাতো সোমাই পিনি শাক পাচলি বজাৰ অকণমানো কৰিলোঁ। সেনেকৈ আহি থাকোঁতে আমাৰ মানে ঘৰ আহি পাওঁতে এয়া আন্ধাৰে হ'লহি। এয়া ধেমাজি আহি পালোঁহি। ইয়াৰ পিছত আপোনালোকৰ ঘৰৰ কেইবাটাও ব্লগ দেখাম দেই।